हेलो दोस्तों स्वागत है माय यूट्यूब चैनल मिस्टर मिसिंग ब्लॉग। तो दोस्तों आज আমি আহি আছো কি কয় হেৰে क्या बोलते मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আজি কৰ্মশালাত আহিম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, কিন্তু আজি বৰ্তমান উপস্থিত চাই লওক কৰ্মশালাৰ দৃশ্য। নাচনী বাইদেউ अपना काम करने दो। आइयो বহাগ বিহুৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে ইয়াত। 14-15 তাৰিখ নে 13-14 তাৰিখে বহাগ বিহু চাগৈ। এয়া আমাৰ বাইদেউহঁতে পূৰা নাচি আছে, কোচিঙে পূৰা তাল মাৰি আছে। বন্ধু বান্ধৱীসকল, আমি ইয়াত আহি আছোঁ নৰালীৰ গাঁও জেগাখনত। তো ইয়াত বিহু ডান্সৰ কাৰণে প্ৰিপাৰেশ্যন হৈ আছে। কৰ্মশালা বুলি কয় এই জেগাখনৰ নাম। বন্ধু বান্ধৱীসকল চাই থাকক, ভিডিঅ'টোৰ লগত জড়ি থাকক। এয়াই আৰু চাই লওক, বিহু প্ৰতিযোগিতা চলি আছে। ঐ দেখিবি, মই ইয়াত চাই আছো না। ভাগ্যশ্ৰী আমাৰ ধুনু বাইদেউ কৰ্মশালাত উপস্থিত। চাই লওক, ক্লাছ কৰিছে বেচেৰাজনী। তো কি কৰিব আৰু, লাজুকী বান্দৰ। अरे कहना क्या चाहते हो? कैसी अपमानजनक बातें कर रहा है लड़का ये। तो यार बस आज के लिए सिर्फ इतना ही। अगर तुम्हें ये वीडियो पसंद आई तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पे अपनी खट्टी गोली फेंक के मारो या फिर गाड़ी चढ़ा दो, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।